যে আমি দুনিয়াৰ যিমান কাম কাজ আছে সেই কামবিলাক আমি কেনেকৈ কৰিব লাগিব যদি আল্লাহ তাবাৰক তাআলাই ফেৰেশতাক নবী বনাই পঠিয়ালেহেঁতেন কাৰণ ফেৰেশতাইতো এইবিলাক কাম নকৰে তেতিয়াহ'লে চিন্তা কৰক ইনসানৰ মাজৰ পৰা মানৱ জাতিৰ পৰা আল্লাহে নবী কিহৰ কাৰণে বনাইছে যাতে আমাৰ যেনেকুৱা জৰুৰত হয় নবীও যাতে তেনেকুৱা জৰুৰত হওক নবীয়ে যেতিয়া সেইবিলাক কাম কৰিব আল্লাহৰ হুকুম মুতাবিক কৰিব আৰু সেই নবীক অনুসৰণ কৰি পেলাই যেতিয়া সেই নবীৰ মুতাবিক আমাৰ জিন্দগীটো আমি অতিবাহিত কৰিম তেতিয়া আল্লাহ তাবাৰক তাআলাই কৈছে প্ৰত্যেকটো কাম তোমালোকৰ ইবাদতত পৰিণত হৈ যাব সুবহানাল্লাহ নকয় আল্লাহ তাবাৰক তাআলাই কৈছিলে নাই আপোনালোকৰ ইমাম সাহেবে ক'লে যে আল্লাহে জিন্নাত আৰু ইনসানক ইবাদতৰ কাৰণে দুনিয়াত পঠিয়াইছে ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন যে জিন্নাত আৰু ইনসানক মই একমাত্ৰ ইবাদতৰ কাৰণে পঠিয়াইছো এতিয়া ইবাদতৰ কাৰণে পঠিয়ালে আমি কি দুনিয়াৰ কাম নকৰিম ইবাদতে কৰি থাকিম আমি নামাজ রোজাই পঢ়ি থাকো আৰু দুনিয়াৰ কাম নাই আমাৰ এই ইবাদতৰ কাৰণে পঠিয়াইছে আল্লাহে নহয় ভাই মহতম দোস্ত বুজুৰ্গ আজিজো ইবাদত কাক কয় যিটো কাম আল্লাহক ৰাজি কৰাৰ কাৰণে হ'ব আৰু যিটো কাম নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম যিজন নবীক হিদায়াতৰ কাৰণে আল্লাহ তাবাৰক তাআলাই পঠিয়াইছে সেই নবীৰ তৰিকাৰ মুতাবিক হ'ব হে প্ৰত্যেকটো কামেই দুনিয়াৰ কাম হওক লাগিলে দিনী কাম হওক প্ৰত্যেকটো কামেই আল্লাহ তাবাৰক তাআলাই ইবাদতত শামিল কৰি দিব সুবহানাল্লাহ কক